walking alone, the streets are empty. The only thing I can see is my own silhouette. I'm getting stronger. Hey guys, good morning. কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে, মোৰো ভালে। আজি আকৌ ব্লগটো ষ্টাৰ্ট কৰিলোঁ, মানে ভালকৈ ব্লগ ৰেগুলাৰলি দিবই পৰা নাই, মানে কামৰ পৰা সময় পোৱা নাই। তো আজি ভাবিলোঁ ব্লগ এটা বনাওঁ ৰাতিপুৱাই। তো এতিয়া ৰাতিপুৱাৰ 8টা বাজিছে আৰু শুই উঠিলোঁ, শুই উঠি চাহ খালোঁ। চাহ খাই লৈ ভাবিছোঁ অলপ ৰ'দ লৈ লওঁ। আমাৰ ভিতৰখন একেবাৰে জেকা, ৰ'দে নপৰে। তো এয়া ৰৈ আছোঁ মই বাৰী কিনাৰতে, ৰ'ব দেখাই আছোঁ। এয়া মই বাৰী কিনাৰতে ৰৈ আছোঁ আৰু এয়া আমাৰ বাৰী দেখিছেনে নাই? কুকুৰাৰ পৰা খেতি কৰিবই নোৱাৰি, খেতি বুলি নহয় আৰু অকণমান যি টি ৰুৱে, হ'লেও মানে কুকুৰাৰ পৰা নোৱাৰি। ঘৰৰ কুকুৰাও আছে, লোকৰ কুকুৰাও। এইখিনি ইয়াতে ধনিয়া আৰু কিবাকিবি শাক দিছে, মই ইমান মানে শাক চিনিয়ে নাপাওঁ। আৰু বাৰী কামত মই ইমান নালাগোঁ, মাহঁতিয়ে কৰি থাকে। এইজোপা হ'লে চিনি পাওঁ, এইজোপা গোল নেমু। আৰু কিবাকিবি ৰুব চাগে আৰু সেয়াই, ৰ'দ ধুনীয়া পৰে কিন্তু ইয়াতে আঁঠুৱা দি থৈছে। এইফালে মানুহৰ লগতে আহি গ'ল আমাৰ ভোলা, ভোলাই ৰ'দ ল'বলৈ আহিছে। ৰাতিপুৱা এডোখৰ ধুনীয়া ৰ'দ পৰিছিলে, এতিয়া ৰ'দ গ'লগৈ। এতিয়া সি বহুত দেৰি ৰ'দ ল'ব। মুখখন দেখাই দে অকণমান, মুখখন দেখাই দে। এইফালে চকুটো কোনোবাই ফুটাই দিলে, দেখিছেনে তাৰ? কোনেনো এনেকুৱা কামবোৰ কৰি থাকে আৰু দেই। আৰু সেইফালে আমাৰ ৰৈ আছে মাতাশ্ৰী, ঠাণ্ডাত চল লৈ, দেখিছেনে? চুলি সৰি টকলা হৈ গৈছে বোলে, সেইটোৱে টেনশ্যন হৈছে। চুলি নাইকিয়াই হ'ল আৰু, বহুত দীঘল আছিলে বাৰু চুলিকেইটা। আৰু মই এতিয়া যাম ভিতৰত, কাম বন কৰি ল'ম। আৰু আজিৰ দিনত বেমাৰ হৈছে ক'লোৱে দেখোন, বেমাৰ হৈছে। মায়ে কৈছে বেমাৰ হৈছে, সেইকাৰণে চুলি সৰিছে। আৰু মই এতিয়া যাম ভিতৰলৈ, ভিতৰত গৈ কেক বনাম। কেকটো মানে দুপৰীয়া বনাম, এতিয়া কাম বনখিনি কৰি আজৰি হৈ ল'ম, তাৰপিছত কেক বনাম। কেক বনাই পেলাই ভাবিছোঁ আজি টেঙা এটা খাম। পথাৰত ৰ'দ চাব নেকি, ইমান ধুনীয়া ৰ'দ দিছে, কিন্তু পথাৰত ৰ'দ ল'বলৈ যাবলৈ এতিয়া মোৰ সময় নাই। কিন্তু দুপৰীয়া সময়ত ৰ'দ ল'বলৈ যেতিয়া আহিম, পথাৰত ৰ'দ ল'ব নোৱাৰি, একদম গা মানে দেই যায়। দেখাই আছোঁ ৰ'ব, চাওক পথাৰত ৰ'দ চাওক। আৰু কাপোৰ মেলিবলৈ আহিম বাৰু, পথাৰত কাপোৰ কেইটামানো আছে, ধুব লাগিব। আৰু ধান পকিলে এইফালে দেখিছেনে কিমান ধুনীয়া লাগে। ইয়াত ৰ'দ লৈ বৰ মজা লাগে এইটো সময়ত, কিন্তু এতিয়া টাইমেই নহ'ব নহয় মোৰ। মুকলি পথাৰ, এইফালে মুকলি পথাৰ। এইখিনিতো আগৰ ভিডিঅ'ত মই দেখালোৱেই, হ'লেও এতিয়া মই ৰ'দটোহে দেখাইছোঁ বাৰু। ইমান ধুনীয়া ৰ'দ পৰিছে। ঠাণ্ডা দিনত ৰ'দটোৱে মেইন নহয় জানো। আৰু সেয়াই আৰু বাকী আৰু আজি যি কৰোঁ আপোনালোকক দেখাই থাকিম। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব দেই। এতিয়া আপোনালোকক দেখাম বাৰীৰ ভিতৰত কি কি আছে, অকণ অকণ আৰু যি আছে সেয়াই দেখাম। আৰু এইফালে আমাৰ বহি আছে মেকুৰীটো, চাব ৰ'ব। এইফালে চাওক কোন বহি আছে, আমাৰ বুন্দা। ইমান গুণ্ডা মিমি, খালি চিঞৰি থাকে, দিনটো চিঞৰিয়ে থাকে আৰু। খাবলৈ দিলেও চিঞৰি থাকে, নিদিলেও চিঞৰি থাকে। ইয়াত কি আছে মা কৈ দিয়া, ইয়াত কি কি শাক দিছে অকণ অকণ আৰু। হা, ইয়াত ওলকবি আছে, মূলা আছে, লাই শাক, ধনিয়া, মৰিচা, ধনিয়া, এইবোৰ ইমান ধুনীয়া হৈ আছে যে দেখিছে আপোনালোকে। এইবোৰ চব কুকুৰাৰ কাৰণে হৈছে, কুকুৰাই মানে ধুনীয়া কৰি থৈছে। এইবোৰ খুচৰি ধুনীয়া কৰি থৈছে, আমি কোৰ নামাৰিলেও হয়। আৰু এইটো লাও পুলি, এইটো লাও পুলি, যিয়ে হওক আৰু অকণমান অকণমান হৈছে আৰু বাৰী বস্তু। বজাৰতকৈতো ভাল হ'ব ন। এইটো মাটি কঁঠাল চবেই চিনি পায়, এইটোতো আগৰ পৰাই আছে। তাৰপিছত এয়া বেঙেনা, কোনটো কমলা টেঙা, কোনটো কমলা টেঙা নাই দেখোন। ইয়াতে কমলা টেঙা মায়ে গুটি দি থৈছে দেই, পুলি চুলি ওলোৱাই নাই। আৰু এইটো কি হয় কৈ দিয়া, এইটো উৰহি হয়, এজোপা উৰহি। আৰু এয়া জলকীয়া দেখিছে নাই, জলকীয়া লাগি আছে। এয়া এটা জলকীয়া লাগি আছে, যোৱা বছৰে ৰোৱা এইবোৰ মায়ে।
এনেকৈ ভঙা বাল্টিঙত মানে দি ৰুইছিলে, ধুনীয়া হৈছিলে। কিন্তু এতিয়া আৰু এইবোৰ ছাগলীয়ে খালে, এতিয়া মায়ে নোৱাৰা হ'ল, বেমাৰ হ'ল ন। আৰু এয়া দেখিছে নহয়, ছাগলীয়ে কলম দি থৈছে ধুনীয়াকৈ। এয়াও জলকীয়া পুলি, আৰু এইবোৰ চব হালধি হয়, হালধি গছ। মই কেতিয়াবা লগাওঁ আৰু সময় পালে। ঘৰত থাকিলে লগাবলৈ মন নাযায় নহয়। আৰু এজোপা টেঙা লগাই নাই। আৰু এয়া মধুৰি, নতুন মধুৰি এটা লাগিছিলে, খালোঁ বাৰু। গোল নেমু লাগিছিলে বোলে এটা, মই হ'লে গমেই নাপাওঁ দেই। আৰু এইফালে এইটো মাটি পেলাই আছে, পুখুৰীটো পুতিব আৰু। পুখুৰী আছিলে এইটো। আৰু সেয়া কলডিল এটা লাগি আছে, দেখিছেনে? এইটো এটা কলডিল লাগি আছে। আৰু আমাৰ বাৰীত কাচকলো আছে, চাওক। এই আমাৰ বাৰীত কাচকল লাগি আছে। এয়া বাঁহৰ পইচা দেই, বাঁহ হিচাপ হৈছে। আৰু বাঁহ কিনোতা। এতিয়া মই ৰাতিপুৱাৰ কামখিনি কৰি আজৰি হ'লোঁ, কাপোৰ ধুলোঁ। তাৰপিছত ভাত মানে হৈ গ'ল আৰু আমাৰ কাৰণে ভাত বনালোঁ। এতিয়া মাৰ কাৰণে বনাব লাগে মাছৰ তৰকাৰী। মানে মায়ে কাঁইট থকা মাছ খাব নোৱাৰেতো। তো মাগুৰ মাছ লোৱা আছিলে, মাগুৰ মাছৰ মই এনেই অলপ জোল কৰিম ভাবিছিলোঁ, নৰসিংহ দি পেলাই বনাম। সেইদিনাও তেনেকৈয়ে বনাইছিলোঁ, কিন্তু আজি মানে কি হ'ল, মিক্সিটো আমাৰ বেয়া হৈ গ'ল। তো আজি মই নৰসিংহ দি বনাব নোৱাৰিম। এনেই আলু দিয়ে মাছ মানে এনেকৈ অলপ জোল থৈ পেলাই বনাই দিম। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে, কি কৰোঁ কি নকৰোঁ। Step, the clock is ticking, but there's no time for me. I've been flying from town to town, from London to Taiwan. I've been all around the globe trying to protect your soul. We are heroes tonight. We will fly above the sky. We are heroes tonight. তেনেহ'লে আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। আকৌ এটা লগ পাম নতুন ভিডিঅ' সৈতে। যদিহে ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি নতুনকৈ চাই আছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব। তেতিয়া মই আহিবলগীয়া নতুন নতুন ভিডিঅ'ৰ আপডেটবোৰ আপোনালোক সকলোৱে পাই থাকিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।